নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মনোজিত ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাওক, আজি গাঁৱত আমাৰ ঘৰত আজি ধান কটা হৈছে। আপোনালোকে চাই থাককচোন বাৰু। মানে খানা খোৱা হৈছে, ধান উঠা খেতি উঠা হৈ গ'ল আমাৰ। চাওক আপোনালোকে, ইয়াৰ ঘৰৰ নবৌ আৰু দাদা চবেই আছে, গাঁৱৰ মানুহ। চাওকচোন আপোনালোকে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইবটো কৰি দিব। ধন্যবাদ। জয় অসম। কাশি দলিয়ালি জানো, কাশি দলিয়ালি জানো, আঘোণৰ পথাৰ কিনো জগৰ লাগিল জানো।